ডকাইতিৰ দল এটা আছিল। সেই জংঘলৰ ওচৰ চুবুৰীয়া গাঁওবোৰত ডকাইতিৰ দলটোৱে প্ৰায়ে উৎপাত কৰিছিল। এদিন ৰমেশে ঘৰলৈ গৈ আছিল। সেই সময়তে ডকাইতিৰ দলটোৱে ৰমেশক আগুৰি ধৰে আৰু ৰমেশক ঘৰলৈ যাব নিদিয়ে। ৰমেশে ডকাইতিৰ দলটোক ঘৰলৈ যাব দিবৰ বাবে বাৰে বাৰে অনুৰোধ কৰে, কিন্তু ডকাইতিৰ দলটোৱে ৰমেশক যাবলৈ নিদিয়ে আৰু ৰমেশক মাৰি পেলায়। আনফালে ৰমেশৰ পত্নী আৰু ভণ্টিজনীয়ে ইমান ৰাতি হোৱাৰ পিছতো ঘৰত নোহোৱাৰ বাবে চিন্তিত হৈ পৰিছিল। কিন্তু ৰমেশৰ পত্নী আৰু ভণ্টিজনীয়ে নাজানে যে ৰমেশে বৰ্তমান এই পৃথিৱীত নাই। যেতিয়া ৰমেশৰ গাঁৱৰ দুজন ব্যক্তি কাম কৰি ঘৰলৈ আহি আছিল, তেতিয়া দেখা পালে যে ৰমেশ জানো মৃত শৰীৰ ৰাস্তাৰ কাষত পৰি আছে। ৰমেশৰ এই অৱস্থা দেখি তেওঁৰ পত্নী আৰু ভণ্টিজনীয়ে কান্দিবলৈ ধৰে। ৰমেশৰ ভণ্টিজনীয়ে কান্দি কান্দি ডকাইতিৰ দলটোক ক'বলৈ ধৰে, মোৰ দাদাই কি দোষ কৰিছে, মাৰি পেলালা। কিছু সময় পিছত ৰমেশৰ সৎকাৰ কৰা হয়। পিছদিনা ৰমেশৰ ভণ্টিজনীয়ে ডকাইতিৰ দলটোৰ পৰা দাদাৰ মৃত্যুৰ প্ৰতিশোধ ল'বৰ বাবে ডকাইতিৰ দলটো থকা ঠাইত যোৱাৰ সিদ্ধান্ত লয় আৰু ঘৰৰ পৰা ওলাই যায়।